এইটো কি পিঠা কি পিঠা কি পিঠা খোলা দিয়া পিঠা তই কি পিঠা খাইছ দেখা দে এইটো বানাক মাহ হালধি ধুৱাই কি কি আনিলে যা 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 ধ একো নহয় ধ একো নকয় আজি গৰু বিহু সকলোকে শুভেচ্ছা যাচিলোঁ। এয়া আজি ৰাতিপুৱা এটা উঠি নিয়দাহঁতক ঘৰলৈ আহিছোঁ। নিয়দা কি এয়া এতিয়া গৰুক গা ধুৱাবলৈ থেকেৰা বেঙেনা কাটি আছোঁ। এয়া নিয়দাই কাটি আছে থেকেৰা বেঙেনা। এয়া লাও কাটিলোঁ, এয়া বেঙেনা, এয়া এইফালে থেকেৰা, এয়া তিতাকেলা, এইফালে হালধি আৰু মাহ হালধি চালধি পৰখনিবাই খুন্দি আছে আনিব আৰু গৰু ধোৱাব। আপোনালোককো দুখাই থাকিম চাই থাকিব। গৰু বিহু পাতিছে নাই ক'বচোন। এয়া পৰখনিবাই মাহ হালধি আনি দিলে। এয়া জপনাখন খুলি দিওঁগৈ। এয়া বৰমা জেতুকা ল'লে। এয়া ৰং ধৰিলে। আপোনালোকে লৈছে নাই কওকচোন। এইফালে আছে মাহ আছে, এইফালে হালধি। দোস্ত কালি আমাৰ অসমৰ বিহুৱে বিশ্ব ৰেকৰ্ড কৰিলে। একেলগতে 11,000 নাচনী আৰু ঢুলীয়াই নাচিলে কালি গুৱাহাটীত। আপোনালোক কোনোবাই চাবলৈ গৈছিলে নি? বিহুৱে বিশ্ব ৰেকৰ্ড কৰাৰ কাৰণে আপোনালোকলৈ শুভেচ্ছা যাচিছোঁ। এতিয়া মাহ হালধি খুন্দি হৈ গ'ল দোস্ত। যাওঁ ব'লক এতিয়া গৰু গা ধুৱাবলৈ। এয়া বাটাই চাক বনাই আছে। এডাল চাক এইফালে নিয়দাই বনাই আছে চাক। এয়া পানী থৈ দিছোঁ গৰু গা ধুৱাবলৈ। ওচৰত নদী নাই সেইকাৰণে পানী থৈ দিছোঁ। এয়া চাক চিলাই আছোঁ। লাও বেঙেনা থেকেৰা গৰু মাহ হালধি ধুৱাবলৈ এইফালে গৈছে আৰু এইটো বানাক মাহ হালধি ধুৱাই কোনে চবে কি গছলি কৈ দে বিহু এটা গাই দে নাচি দে অলপ। এতিয়া দোস্ত আমি গৰু গা ধুনীয়াকৈ মাহ হালধি ঘঁহাই আছোঁ। তাৰপাছত পানী ঢালি গা ধুৱাম আৰু গৰু। একো নহয় একো নকয় ধুনীয়াকৈ হান মাহ হালধি কেলে হানে মনে কচোন। গৰুকে কেলে ধুৱাই আজি গৰুকে কেলে ধুৱাই আহি গ'ল গৰু গা ধুৱাব লাগে। এতিয়া গাটো ধুৱাই দে ধুনীয়াকে বাঢ়ি যা হবি বৰ গৰু ধুনীয়াকে ঢালে যা কেনেকুৱা লাগিলে গা ধুৱাই আকৌ দে। আৰু এতিয়া হাতত আছে মাহ হালধি আনিব লাগে বেমাৰ আজাৰ নহ'বলৈ। একো মুখত এয়া মনে খাই কোনো খাই দে কোনো ভালকে লৈ ল এয়া এতিয়া আমাৰ গা পা ধুই আজৰি হৈ গ'লো। এয়া আহক এতিয়া কণী যুঁজ চাওঁগে। এয়া বা আছে হেপী বিহু এইটো কি পিঠা খোলা দিয়া পিঠা তই কি পিঠা খাইছ দেখা দে এতিয়া দোস্ত কণী যুঁজা ঠাইখন পাই গ'লো। আহক এতিয়া কণী যুঁজক চাওঁ। দোস্ত এতিয়া মই যাওঁ। এয়া মই যাব যিটো মানে যাব মোৰ চবৰে লগৰ যাব এতিয়া
লাষ্টত গৈ দোস্ত মই হাৰিলোহে আৰু এইফালে বেনাৰকাই আমলৈটো ভাঙি আছে ৰাতিকৈ খাম আৰু ভিডিঅ'টো ভাল পালে যদি লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ৰ'ব দোস্ত আপোনালোকে ৰাতিকৈ বিহু মাৰিবলৈ আমি হবে বিহু